হাই ফ্ৰেণ্ডছ, মই আপোনালোকৰ মাজত এটা সৰু কাহিনী লৈ আহিছোঁ। কিন্তু যদিও কাহিনীটো সৰু, কিন্তু তাৰ এটা সুন্দৰ মেছেজ লুকাই আছে। সেই মেছেজটো আপুনি বুজি পাব আৰু মেছেজটো কি মেছেজ লুকাই আছে গম পাব যদি ভিডিঅ'টো আপুনি শেষলৈ চায়। আৰু যদি ভিডিঅ'টো চাই পিনে ভাল লাগে তেতিয়াহ'লে আপুনি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, যাতে আপোনাৰ সেই ভাল লগা ভিডিঅ'টো আপোনাৰ আন এজন ফ্ৰেণ্ডে চাই আৰু সেইজন ফ্ৰেণ্ডৰ পৰা আন এজন আৰু ফ্ৰেণ্ডে আৰু চাই সেই মেছেজটোৰ দ্বাৰাই কিবা এটা মটিভেট হয়। আৰু মই যিটো কাহিনী ক'বলৈ যাই আছোঁ সেই কাহিনীটো সকলোৱে শুনিছে, সকলোৱে পঢ়িছে, কিন্তু থুলমূলকৈ আজি আৰু অলপ কওঁ। নিগনি আৰু সিংহৰ। যেতিয়া চিকাৰীয়ে সিংহটো ফচিবলৈ জাল পেলাইছিলে, এতিয়া সেই সময়তে সিংহয়ো সেই জালৰ ভিতৰত পৰিলে। আৰু পৰাৰ পাছত সেই সিংহ পৰা জালখনৰ ওচৰৰে নিগনি এটা যাই আছিলে। সেইখিনি সময়ত সিংহই তৰ্জনী গৰ্জনী কৰি আছিলে জালৰ পৰা ওলাবলৈ, কিন্তু পৰা নাছিলে। সেই সময়তে নিগনি যাই পেলাই ক'লে, মহাৰাজ আপুনি তৰ্জনী গৰ্জনী নকৰিব, কাৰণ আপুনিতো ফেইল কৰিছে ফেইল হৈ গৈছে, আপুনিতো বাচিব পৰা নাই ইয়াৰ পৰা, মই আপোনাক বচাম, আপুনি তৰ্জনী গৰ্জনী নকৰিব। তেতিয়া সিংহই ক'লে, তইতো সৰু, তই নিগনি, এনেই অলপ সৰু, নাওমান, তই কি কৰিবি, যা ইয়াৰ পৰা, ডিষ্টাৰ্ব নিদিবি। এতিয়া নিগনি কৈছে, মহাৰাজ আপুনি খালি চুপচাপ থাকক, মই আপোনাক কি কৰিছোঁ আপুনি চাই থাকক। সেই মৰ্মে নিগনিয়ে ৰছীবিলাক জালৰ কুটি 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 সিংহক তাৰ পৰা মুক্ত কৰিলে, চিকাৰীৰ হাতৰ পৰা বচাই লৈ গ'ল। এতিয়া সিংহই ক'লে, বাহ, তই মোক বচালি দে, ধন্যবাদ। তোৰ যদি কেতিয়াবা কিবা কামত আহিব লগা থাকে, কিবা বিপদ হয়, মোক কবি, মই পাৰিলে তোক হেল্প কৰিম, সহায় কৰিম। সিংহই আৰু নিগনি তেতিয়া সেই সিংহৰ কথাটো শুনি পেলাই নিগনি ক'লে, হ'ব মহাৰাজ, মোৰ যদি কিবা অসুবিধা হয়, বিপদ হয়, আপোনাক মই নিশ্চয় জনাম। সেইকাৰণে বন্ধুসকল, নিগনিটোৱে যদি কাৰো লগত কম্পেয়াৰ নকৰে, যে সি ভবা নাই যদি ইমান ডাঙৰ ৰছীডাল মই কুটিব পাৰিমনে, সি নভবাকৈ সেই ৰছী গোটাই এডাল এডাল কৰি কুটি শেষ কৰিলে। ঠিক তেনেদৰে আপুনিও নিজক আনৰ লগত তুলনা নকৰিব। নেভাৰ ইন ইয়'ৰ লাইফ কম্পেয়াৰ ইয়'ৰ চেল্ফ। কেতিয়াও আনক নিজৰ লগত তুলনা নকৰিব, যে অমুকে তামুক, ই সেই কৰিছে, মই কৰিব পৰা নাই। পাৰা নাই। কিন্তু আপুনি যিটো কৰিব পাৰিছে, পৃথিৱীত কোনেও কৰিব নোৱাৰে। সেইটো মই আজি ক'লোঁ আপোনাক, মই লিখি দিছোঁ, আপুনি লিখি লওক। এটা কথা মনত ৰাখিব, আপোনাৰ যিটো আঙুলিৰ থাম্বপ্ৰিণ্ট, সেইটো আপুনি ৱৰ্ল্ডৰ, পৃথিৱীত চবতে বিচাৰক, কিন্তু আপোনাৰ এই থাম্বপ্ৰিণ্টটো কাৰো লগতে নিমিলে, ই ইউনিক হয়। চ' সেইটো যদি ইউনিক, আপুনিও ইউনিক হ'বলৈ চেষ্টা কৰক। আপুনি কিয় বেলেগৰ কথা ভাবে, আপুনি কিয় বেলেগৰ লগত কম্পেয়াৰ কৰে, নিজে ইউনিক হওকচোন, ইউনিক হৈ আগুৱাই যাওক। কিয় আপুনি হ'ব নোৱাৰিব, পাৰিব। চ' বন্ধু বান্ধৱীসকল, মন বেয়া নকৰিব, আগুৱাই যাওক, নিজক আগুৱাই লৈ যাবলৈ চেষ্টা কৰক, বেলেগৰ লগত আগুৱাবলৈ চেষ্টা নকৰিব। এইখিনিয়ে কৈছোঁ। ভাবোঁ এই ভিডিঅ'টোৰ পৰা কিবা অলপ হ'লেও আপোনালোকে মাইণ্ডত আপোনালোকৰ কিবা এটা ষ্ট্ৰেংথ আহিব বুলি ভাবোঁ, মটিভেট হ'ব বুলি ভাবোঁ, আৰু হৈ যাওক। বাই, এইখিনিয়ে ক'লোঁ। আজিলৈ মই ৰাখিছোঁ। বাই, শুভৰাত্ৰি।